हेलो फ्रेंड मैं जन्मनी आपनालोक सकलोके मोर चेनेलटोले पुनर्बार स्वागतम जनाइछु। আজি मैं आपनालोकर कारणे ब्रेकफास्टर अति सहजते बनाई खाब परा एटा मेगी रेसिपि লৈ আহিछु। ভিডিওটো স্কিপ নকৰাকে একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আপোনালোকৰ মোৰ ৰেচিপিটো চাই কেনে লাগে। মেগী সকলোৱে খায়, কিন্তু সকলোৰে বনোৱা ষ্টাইল বেলেগ বেলেগ। মই প্ৰায় এনেকেই বনাই খাওঁ, খাবলৈ বহুত ভাল লাগে। আশা কৰোঁ আপোনালোকেও ভাল পাব। তেনেহ'লে এতিয়া আৰু দেৰি নকৰোঁ, বলক ৰেচিপিটোলৈ যাওঁ। মেগী বনাবৰ কাৰণে মই লৈছোঁ 2 পেকেট 10 টকীয়া মেগী, 2টা পিঁয়াজ কাটি লৈছোঁ, 2টা আলু লৈছোঁ, কেইটামান মটৰ, 2টা পকা জলকীয়া, এটা বিলাহী কাটি লৈছোঁ। এতিয়াতো মটৰ পাবলেই নাই, সেইকাৰণে এইটো টেমা মটৰ ইউজ কৰিছোঁ মই। মছলাৰ কাৰণে লৈছোঁ জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ। জ্বলা খালে বেছিকৈও দিব পাৰে জলকীয়া গুড়ি। মেগীখিনি মই এটা চচত উলিয়াই লৈছোঁ। বইল কৰিবৰ কাৰণে গেছটোত পাতি দিলোঁ মেগীখিনি। বেছি বইল হ'ব নালাগে, অলপ বইল হ'লেই হ'ল। মেগীখিনি বইল নকৰাকৈ চব্জিখিনিৰ লগতো দিব পাৰি। মেগীখিনি বইল হৈ গ'ল। এতিয়া মই পানীৰ পৰা মেগীখিনি উলিয়াই ল'ম। এখন চাকনিত উলিয়াই ল'লোঁ। মই অলপমান ঠাণ্ডা পানী ঢালি দিলোঁ, নহ'লে মেগীখিনি বেছিকৈ সিজি যাব। কেৰাহীটো গৰম হোৱাৰ পিছত মই অলপমান তেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই জলকীয়াখিনি দি দিছোঁ, লৰাই দিছোঁ। লগতে পিঁয়াজখিনিও দি দিছোঁ। অকণমান ৰঙা কৰি ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ, কিন্তু বেছিকৈ দিয়া নাই, মেগী মছলাত নিমখ থাকে। এতিয়া মই অকণমান হালধি দি দিছোঁ, মিলাই দিছোঁ। ইয়াৰ লগতে মই বিলাহীখিনিও দি দিছোঁ, মিলাই দিছোঁ ভালদৰে। বিলাহীখিনি সিজিবৰ কাৰণে মই অলপমান পানী দি দিছোঁ, ভালদৰে মিলাই দিছোঁ। এতিয়া মই মছলাখিনি দি দিছোঁ। এয়া মটৰখিনি দি দিছোঁ। এতিয়া আলুখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই মেগী মছলাখিনি দি দিছোঁ, লগতে অলপমান পানী দি দিলোঁ চব্জিখিনি সিজিবৰ কাৰণে। ভালদৰে লৰাই দিছোঁ। চব্জিখিনি সিজাৰ পিছত এয়া মই মেগীখিনি দি দিছোঁ। ভালদৰে গোটেইখিনি মিলাই দিছোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে গেছৰ জুইটো কমাই ভাজি থাকিম। মই কম চিমত ভাজি আছোঁ মেগীখিনি। মেগীখিনি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এয়া মেগী খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাব, খাবলৈ ভাল হয়। ৰেচিপিটো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।